So hello guys, welcome back to my YouTube channel ABCHETIA. So কেনেকুৱা খবৰ তোমালোকৰ আশা কৰিলো সকলো ভালে আছা আৰু মই যথেষ্টখিনি ভালে আছো এতিয়া আৰু আজি হৈছে সঁচা কথা বাৰখিনি পাহৰি থাকো আজি so আজি হৈছে বৃহস্পতিবাৰ so আজি বৃহস্পতিবাৰ so এতিয়া মানে বৃহস্পতিবাৰ হয় কোনে so কি হ'ল এতিয়া মোৰ লগৰটো আহিব আৰু আহি পিনে এতিয়া মানে আমি মম খাব যাম so চাই থাকা ব্লগটো মানে কথা নোহোৱা মানে নোলায় মই তোমালোকক কেমেৰাটো আগত থাকিলে ন কথা নোলায় ওকে ৰবা আহি আহিলে চাগে বোলা তাত লগ পাই আছে কি হ'ল ভাইটি হা আৰু বগা আহি গ'ল এতিয়া মানে তাৰ লগতে যাম এতিয়া কিন্তু প্ৰথমতে মানে ক'বলৈ যোৱাৰ আগত মোৰ কিয় বগা আহি গ'ল আৰু এতিয়া বগা লগতে যাওঁ আৰু মম' খাংগে চচুৰাই এইটো কি চাইছ আৰু মানে এতিয়া আমি পাই গ'লো কি কয় আমাৰ স্থান মৰা ঠাইত আকৌ পেনটো ফটা চাওক পেনটো ফটা চাওক নিজৰ কেলা পেনটো ফটা চাওক দেখা আৰু এতিয়া গাইজ আমি ঘৰলৈ গৈ আছো আৰু শ্লোক আৰু গাইজ মানে কি হ'ল মানে উৎপাত কৰিলে মানে কি হয় তোমালোকে জানাই আৰু মোৰ এতিয়া একে অৱস্থা হৈ গ'ল চাওক মোবাইলটো মানে অন নোহোৱা হৈ থাকিলে দিছে নাই এই ক্লিপটো ভাঙি থাকিলে ডিছপ্লে বেয়া হৈ গ'ল এতিয়া ইয়াৰ মোবাইলত মানে শ্বুট কৰি আছোঁ মানে গোটেইটো মানে বৰবাদ হৈ থাকিলে চাওক নাই একো নাই বুলি কৈ পেওনে নহয় মানে কি ক'ম আৰু বেয়া লাগিছে মানে বহুত তেতিয়া আৰু মানে তোমালোকক কৈছোঁ মানে ফূৰ্তিত কি হৈ যায় একো ক'ব নোৱাৰি ন আৰু বহুত বেয়া লাগিছে এতিয়া আৰু তই পইচা দে যা স্ক্ৰীণাৰত ইমান ফালিছে খাতৰা এইটো এইজনী বোৱাৰীজনী চাওক ক খাতৰা বস্তু মানে ভাল লাগে মই এতিয়া বাগানত আহি গ'লো ভিডিঅ'ত এই বগা চাওঁ আকৌ মানে একচুৱেলি সেই মানে মাকে ফোন মাৰিলে এটা মানে আমি ইয়াত মানে ফটো মাৰিব আহিছোঁ সেইদিনা আমাৰ এংগলখিনি নিমিলিলে মানে ফটো মাৰিবলৈ আৰু আমাৰ এইখন বাগান চেক কৰা সেই ষ্টান পইণ্টডোখৰ অলপ কিনাৰতে আছে বাগানখন না এতিয়া আৰু গাইজ এতিয়া শুই পিনে উঠি গ'লোঁ আৰু শুই পিনে উঠাৰ পিছত মানে কি ক'ম আৰু উঠনি গ'লোঁ মম' খাই আহিলোঁ আহি পিনে মানে ইমানেই ভাগৰ লাগিলে সেইপিনে শুই গ'লোঁ বগী আহিলে ৰ'ব বগী দেখাই যাওঁ নহয় শুন ক এইপিনে বা তোৰ কথা এটা আছে মানে না একো নাই নহয় প্লিজ বে তুমিতো মোক সৰুৰ পৰা লগ পাই আছা হয় নাই এনেই মোৰ বিষয়ে মানে অনুভৱ কেনেকুৱা মানে নলা পাৰ কৰি আহিছা অলপ সেইটো ইমান দিছে নহয় মানে এনেই মোৰ বিষয়ে কওঁ অলপ তুমিতো সৰুৰে পৰা চুতীয়া এতিয়াও চুতীয়াই হৈ আছা বাৰু তাৰপিছত এই বেয়া কথা নকবি দিম ন ভাল কথাখিনি ক'ম ভাল কথা হৈছে কি তোৰ প্ৰয়োজনৰ সময়ত তই মোক চিনি পাওঁ বাকীখিনি সময়ত চিনি নাপাওঁ
আৰু ইনষ্টাগ্ৰামত মোক লাইক নকৰা ফ'ল' কৰি দিম মানে পিছত আনফ'ল' কৰি দিয় বেলেগ ক মানে মই এনেই দেখিব কেনেকুৱা ধুনীয়া আছো সেইটো কথা ক একদম বহুত ধুনীয়া হয় ল'ৰাটো অন্তৰখনো বহুত চফা সেই নহয় তাৰপিছত তাৰপৰা কি ক'ম তাৰপৰা হেৰি ক ধুনীয়া আছো ৰিয়েলকে অলপ মানে ৰিয়েলকে কিন্তু হেৰি মাগুৰমৰণীয়া হয় কেমেৰাটোত বেছি অকণমান বেছি কোলা দেখে বাৰু ৰিয়েল কেমেৰাটোত বেছি কোলা দেখে ৰিয়েলকে বগা দেখে মানে কিন্তু ৰিয়েল কেমেৰাটোত মানে বেছিয়ে কোলা দেখে মানে ক'লা নহয় সি মাগুৰবৰণীয়া তই বেছিকে ল'লি মানে মোক এতিয়া গজব বেজতি হে গাইছ এতিয়া শুই পিনে উঠিলোঁ আৰু উঠি পিনে কি কয় কিবাহে ওলাই গৈছে এই বগী মই বি বুলি বেলেগ এটা ওলাব লাগিছিলে তো বগীক লগ পাই গ'লোঁ আৰু বগীয়ে মানে মোৰ বিষয়ে ক'লে গম পালে আৰু সঁচাকৈ মই ল'ৰাটো বহুত ভাল আছোঁ মনৰ পৰা আৰু মানে কি হ'ল আৰু ইমানে বেয়া দিন আহি পৰিছে ন কাপোৰখিনি সোমাব নাই ভাঙিলেই নেকি মানে এইখিনি মাৰ পেটিকুট মানে এতিয়া ঘৰৰ একমাত্ৰ মানে এজনীয়ে ল'ৰা ন মই এতিয়া মানে ঘৰৰ চব কামবোৰে কৰিব লাগে আৰু এতিয়া এইখিনি কেলা কোনে ভিতৰলৈকে নি থাকে এই খিৰিকি পিনেদি সোমোৱাই দিওঁ আৰু এতিয়া মানে পিছপিনেদি যাওঁ মানে চেণ্ডেল পিন্ধি আছোন আকৌ খুলিব মন নাই বৈ বাদ দে পকা চলি গাব লাগিব থ আহোঁগৈ বৈ কি মুখখন মুদা কৰি পিনে আহিছ কি সমল ভাম গ শুন গ এইপিনা তোৰ লগত কথা কেইটামান আছে শুন কথাটো শুন তই যদি ইয়াত ভালছে কথা ক তেতিয়া তই ক'ব নালাগে দেই দেখিছে এৰাম টেঙৰ শুন ক শুন মই যোনকেইটা কথা ক'ম তই সেইকেইটা কবি হ'ল ৰেডি তোৰ বয়ফ্ৰেণ্ড আছে নাই আছে কোন আছে মোক নকয় নাই বুলি ক নাই বুলি ক কিয় বয়ফ্ৰেণ্ড কোন এৰিলো বুলি ক মাই পিয়াজো লগত আছো বুলি কৈছে যা তো অলপ দেৰি আগত হাঁহি থৈ গৈছিলোঁ সেই গোটেইখিনি আকৌ লেতেৰা হৈ গ'ল ইমান মানুহ আহি থাকে আৰু ঘৰৰ এইখিনি চাওক নাই এখন মানে চব কাম মানে ময়ে কৰিব লাগে থৈ দিয়ে আৰু জানো নহয় এইখিনি ইয়াততো এতিয়া কামখিনি কৰিলোঁ বুলিয়ে এইখিনি কাঁহী বাতি চাওক মোৰ কাৰণে থৈ দিছে চ' গাইজ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ আৰু আন্ধাৰ হৈ গৈ আছে আৰু আন্ধাৰ হ'লে গম পোৱাই মোৰ কথা যে মোৰ কেমেৰাটো ৰাম বেয়া আৰু সেইটো কাৰণে ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো চাই মোৰ ভাল লাগে তেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি থৈ যোৱা আৰু সোনকালে ঠিকে আহি আছে তেনেকৈ কথাটো পিছত পাতিম ঠিকে আহি আছে সোনকালে আৰু ঠিকে কৰি দিয়া আৰু কেইটা 200টামান লাগে নেকি চ' এইটো ভিডিঅ'ত মই টাৰ্গেট দিছোঁ আৰু মানে 200টামান ছাবস্ক্ৰাইবাৰ আহি যাওক চ' লগ পাইছোঁ অন্য এটা ভিডিঅ'ত আজিলৈ গুড বাই এণ্ড গুড নাইট